इसमें एक सेंसर है, अल्ट्रासोनिक सेंसर। কিমান টকা খৰচ কৰি বনাইছে এইটো? 60 টকা। অটোমেটিক না? আচ্ছা, ऑटोमेटिक सैनिटाइजर। सा एक बार मऊ दी साथ खान। ये क्या लिखा है? एक्सीडेंट फ्री स्मार्ट कार। এই গাড়ীখনে মানে এক্সিডেণ্ট হোৱাৰ আগে আগে ছিগনেল দিব মানুহক। হে গাইজ, ছিংগাপ লংগিঙৰ অন্য এটি ধামাকা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু গাইজ, আজি আমি গৈ আছোঁ বিজ্ঞান প্ৰদৰ্শনী সমাৰোহ। আৰু ইয়াতে গোটেই অল ইণ্ডিয়া অভাৰৰ পৰা মানে মানুহ আহিছে আৰু স্কুলৰ ল'ৰা ছোৱালীবিলাক আহিছে। মানে ইয়াতে চবেই নিজে নিজে কিছুমান বস্তু আৱিষ্কাৰ কৰিছে বিজ্ঞানৰ, আৰু সেইবিলাক বস্তু ইয়াতে আপোনালোকক প্ৰদৰ্শন কৰি আছে। আৰু সেইবিলাক বস্তু যদি স্বীকৃতি পাই যায় মানে এইবিলাক মানে আৰু আৱিষ্কাৰ কৰিব। তো গাইজ, আমি যাই আছোঁ আৰু মোৰ লগত আছে আজি ঈশান। আৰু ইয়াক লৈ যাই আছোঁ, স্কুলৰ চবকে লৈ যাব দিছে মানে ইয়াক মই লগত লৈ কিনে ইয়াক দেখুৱাই আনো। তো গাইজ, ভিডিঅ'টো চাই থাকিব, কেনেকুৱা পাই জনাব। আৰু আমি এতিয়া যাই আছোঁ, চাই থাকোঁ। তো গাইজ ফাইনেলি পাই গ'লোঁ আমি মেইন গেট আহি কিনে, আৰু আমি আপোনালোকক ভিতৰত যাই গোটেইখিনি দেখাই আছোঁ, চাই থাকক। ভিতৰত সোমাই আহিছোঁ আৰু এইফালে পৰিৱেশটো চাওক। বাছৰ ভিতৰত আমি দেখাম আপোনালোকক কি আছে। আৰু এইটো পূৰা পৰিৱেশটো এই বাহিৰত, আৰু ভিতৰতো দেখাম আপোনালোকক। তো গাইজ, ভিতৰত আহি গৈছোঁ, তো আপোনালোকক দেখাই আছোঁ ভিতৰত কি আছে। আৰু চাইন্সৰ বহুত অদ্ভুত অদ্ভুত কাৰিকাৰ্য আপোনালোকে পাই আছে ইয়াতে। আৰু গোটেইখিনি আপোনালোকক দেখাম গাইজ, চাই থাকিব ভিডিঅ'টো একদম শেষলৈ চাব গাইজ। একদম স্কিপ কৰিব নালাগে আজি ভিডিঅ'টো, সম্ভৱ মোৰ ভালে লাগিব। জেগাখিনি গোটেই বস্তুবিলাক বহুত এক্সপ্লেইন কৰি বস্তুবিলাক বনাইছে গাইজ, নতুন নতুন বস্তু। তো গাইজ ফাইনেলি গাড়ীখনৰ ভিতৰত যাই আছোঁ আমি, চাই থাককচোন। আৰু এইফালে এইটো দেখা পাইছে আপোনালোকে, ছেটেলাইট দেখিবলৈ পাইছে, এইটো ছেটেলাইট হয়। আৰু এইভাগে কি আছে ৰ'ব দেখাই আছোঁ। আৰু এইভাগে আপোনালোকৰ এইবিলাক মিছাইল, আৰু এইটো চাগে সূৰ্য প্লেনেট, এইবিলাক ইয়াতে প্ৰদৰ্শন কৰিছে। আৰু এইটোফালে ৰঙা ৰঙা দেখাইছে সূৰ্য হয়, আৰু এইটো ছেটেলাইটে হয়। আৰু এইবিলাক মিছাইলে হ'ব গাইজ। তো ৰ'ব চাই থাককচোন। আৰু এইভাগে এইটো গাইজ মিছাইলে হয়। তো আৰু এইটো হ'ল সূৰ্য গাইজ। আৰু ৰ'ব, আৰু এইটো মিছাইল গাইজ। আৰু এইফালে এইখন আমাৰ পৃথিৱী। এইফালে এখন আমাৰ পৃথিৱী দেখা পাইছে। চাৰিওফালে নিদান নীলাবিলাক এইবিলাক পানী, আৰু ইয়াৰ মাজতে আমি আছোঁ গাইজ। চাওক, দেখিবলৈ কিমান ধুনীয়া লাগিছে। আৰু এইটো ৰকেট নাইছে, কি হয়? তো গাইজ বলক আমি ভিতৰত সোমাই যাওঁ, বলক। আৰু এই ভিতৰত এইটো চিকিউৰিটি ৰখি আছে এইবিলাক, আৰু চিকিউৰিটি পইণ্ট পাৰ কৰি আমি সোমাই আহিলোঁ গাইজ চিধা। এইফালে বহুত ডাঙৰ এৰিয়া হয় ভিতৰৰ ফালে। আৰু এইটো ফালে আপুনি ৰ'ব, ইয়াতে কিবা কিতাপ দিব গাইজ, মোক কিতাপ দিব বোলে। আৰু কিতাপটো লৈ লওঁ, এইটো কিতাপটো লৈ ল'লোঁ, আৰু দুটা লৈ লওঁ। তো লৈ ল'লোঁ গাইজ কিতাপটো। আৰু এতিয়া এইফালে বলকচোন, চাওক কি আছে কি নাই। আৰু এৰিয়াটো চাওক গাইজ, বহুত ডাঙৰ এৰিয়া হয়। গোটেইখিনি আপোনালোক যিমানখিনি কভাৰ কৰিব পাৰে সিমানখিনি দেখাম আপোনালোকক। তো গাইজ চাই থাকক মজা কৰি ভিডিঅ'টো। Using our model, we will demonstrate the way how a company will be able to minimize the cost of transportation of their products from their factory to different stockhouses. Using a problem here, we can say a company has two factories, factory 1 and factory 2, and from those factories, their products are going to be delivered to different stockhouses. And for doing so, it costs some money for transportation. So, these are the costs of transportation of their products from their factory to different stockhouses. And also, this factory can send out some limited amount of their products. And these stockhouses these stockhouses also have their own capacity. And after some calculation from this problem, we will get this constraint. And using the constraint, we will put a graph. And
this is the graph. You get using graph. তো গাইজ আমি এইফালে যাওঁ এইফালে এটা এনেকুৱা আচৰিত বস্তু আপোনালোকক দেখাম যিটো বৈজ্ঞানিকবিলাকে মানে মহাকাশত গেলি ইউজ কৰে যদি কাৰেণ্ট নাথাকে না মহাকাশত গ'লে তো বস্তুবিলাক কেনেকৈ চাৰ্জ কৰে বৈজ্ঞানিকবিলাকে সেইটো আপোনালোকক দেখাই আছোঁ বলক তো গাইজ বলক আচৰিত বস্তু কি কৰিব পাৰি এইটো जैसे आप चलेंगे आपका फोन चलाना शुरू हो जाएगा चार्ज हो जाएगा ऐसे आज चाहे वो कोई भी फोन एंड्रॉइड हो आईफोन हो टैबलेट हो या तो लैपटॉप से चार्ज कर सकते अच्छा চাওক বহুত 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 চাৰ্জ হৈ যাব না এনেকুৱা हैं अब इसमें छोटा सा सेल लगा दें तो क्या होगा कि इसका बैकअप इंक्रीज होगा ये क्या करेंगे रेक्टिफायर सेल को चार्ज करेंगे सेल को करेंगे फोन को चार्ज करेंगे अच्छा, पावर अच्छा। बैंक को तो आपको पॉकेट करना ही होगा पावर बैंक को पहले चार्ज करना पड़ता है फिर वो बाद में पावर प्रोवाइड करता है लेकिन इसको चार्ज नहीं करना पड़ेगा ये सिर्फ प्रोवाइड कर देगा चलने से आपका फोन चार्ज होगा बस टाइप से आप इसको असेंबल कर लेते हो जैसे ही आपके पैर को मूव करो आपका फोन चार्ज होगा चाहे वो कोई फोन एंड्रॉइड हो आईफोन हो सब मोबाइल चार्ज हो जाएगा जैसे अच्छा जैसे कोई ये फोन अभी चार्ज नहीं हो रहा है আচ্ছা हो गया वो बाहर आ जाएंगे ইয়াতে গাইছ এটা মেচিন বনাইছে মানে পেলনীয়া প্লাষ্টিকৰ পৰা কি কৰিব পাৰি এইবিলাক কি কৈ আছে গাইছ শুনকচোন কি কয় अगर इस से बड़े स्टोन से बाहर आ जाएंगे और इससे छोटे हमारे नीचे लिमिट में तो सबसे नीचे हमारे जाएगा वो हमारे सबसे नीचे जाएगा हमारा प्योर खादे जो हमने इलेक्ट्रोमैग्नेट की मदद से हमने मेटल सेपरेट किया तो हम इसका रीयूज कर सकते हैं जैसे कि मेटल की किट बनाने में मेटल की टूल्स बनाने में मेटल के कुछ भी बना सकते हैं मेटल की चीज़ें बहुत कुछ और हमने गार्बेज का बॉटल निकाला है काफ़ी पुराना है क्योंकि गार्बेज के साथ रहे कुछ हद तक इसके अंदर सिम्टम्स जो आएंगे वो हमारे खाद वाले आए हुए हैं क्योंकि जो गार्बेज गल की खादी बनती है तो सिम्टम्स और गार्बेज वाले खाद वाले आएंगे तो हम इसको प्यूरीफाई करके अगर अपने खेतों में देंगे तो हमारी फसल काफ़ी अच्छी हो जाएगी बाकी हमारा जो गार्बेज आके आया था उसमें से मैंने प्लास्टिक और फ्लो सेपरेट किए थे जो प्लास्टिक और फ्लो सेपरेट किए थे हम इसका यूज़ कर सकते हैं प्लास्टिक के हम खिलौने बना सकते हैं प्लास्टिक बोतल बना सकते हैं प्लास्टिक के टॉय बना सकते हैं बाकी जो हमने इसमें से ग्लो सेपरेट किया था हम इसके शूज बना सकते हैं क्लॉथ के बैग बना सकते हैं আৰু গাইছ ই এটা এনেকুৱা আচৰিত বস্তু আৱিষ্কাৰ কৰিছে যে প্লাষ্টিকগিলা এই মেচিনটোত দিয়াৰ পিছত মানে সেই মাটিৰ নিচিনা কিবা এটা আৱিষ্কাৰ হ'ব যিটো আমাৰ ঘৰ চৰ বনালে আমি মাটি দিওঁ ঘৰত মাটি লগা হ'লে কিন্তু এই বস্তুখিনি দিলে মানে মাটিৰ কামটো কৰিব এনেকুৱা বস্তু মানে যিটো প্লাষ্টিক প্ৰদূষণৰ পৰা ৰক্ষা কৰিব আমাৰ কম খৰচটো হ'ব গাইছ তো বহুত ভাল বস্তু আৱিষ্কাৰ কৰিছে গাইছটো আপোনালোকে চাওকচোন क्या करते हैं हम लैंड फिल करते हैं जो हम लैंड फिल करते हैं तो क्या करते हैं कहीं और से मिट्टी लेके आते हैं और जो मिट्टी लेके आते हैं उधर हम इसमें मिट्टी लेके आते हैं ये खड्डा जाते हैं और हमारा जो बेस है वो इतना हार्ड नहीं होता अगर हम उसको जो अपने बेस टॉस डाल लेंगे तो हमारा बेस हार्ड होएगा और दूसरा हमारे बेस ये यूज हो जाएगा लैंड फिल के लिए लास्ट में हमारे पास प्योर खाद है जो प्योर खाद है ये क्या करेगा कि हम इसको फार्मर्स को दे देंगे जिसकी वजह से हमारी ऑर्गेनिक खेती होगी और ये सारा वर्क हमारा ऑटोमेटिक करेगा जिसकी वजह से हमारे डंपिंग ग्राउंड के इतने बड़े बड़े ढेर नहीं लगेंगे কিমান টকা খৰচ কৰি বনাইছে এইটো 60 টকা অটোমেটিক না আচ্ছা অটোমেটিক সেনিটাইজাৰ চাওক একবাৰ মও দি চাওঁ হাতখন আচ্ছা বঢ়িয়া ধুনীয়া সামগ্ৰীৰে বনাইছে না এইটো আচ্ছা এইটো বাতৰিটো দিয়া আছে এইটো কিমান দিন হ'ল বনাবৰ কাৰণে তোমাৰ বনাবৰ কাৰণে মই এবছৰ হ'ল কোভিডৰ সময়ত বনাইছিলোঁ আচ্ছা আচ্ছা আৰু মানে তেতিয়া চিলেকশ্যন হৈছিলোঁ তুমি ঘৰতে বনাইছিলা আচ্ছা ঠিকে আছে আচ্ছা অঁ অঁ আৰু আগবাঢ়ি যোৱা আৰু এইফালে গাইজ কিবা তামোলৰ বাকলিৰ পৰা কিবা ৰাস্তা বনোৱা হেৰি দেখাইছে চাওক ৰ'ব আচ্ছা কওক আমাৰ প্ৰজেক্ট টাইটেলটো হৈছে এৰেকানা জিঅ'টেক্সাইল ফৰ ৰেলৱেজ এতিয়া মেজৰ প্ৰব্লেম যোনবোৰ ভাৰতে ফেচ কৰি আহিছে ৰোড ছেক্টৰ সেইবোৰ হৈছে ফৰ্মেশ্যনৰ পথত আপোনালোকে নিজৰ ঘৰৰ সন্মুখতো দেখিব পাৰে গাঁত ফৰ্ম হৈ থকা এতিয়া মেইনলি আমি ৰুৰেল ৰোডছৰ ওপৰত ফ'কাছ কৰিছোঁ কাৰণ মেনেজমেণ্ট কমিটিয়ে ইমান বেছি গুৰুত্ব নিদিয়ে যে ভালদৰে ৰাস্তাটো বনাব কেতিয়াবা ইজি কাল্টিভেট বনাই দিয়ে চ' কি হয় লুজ ছেপাৰেটটো সদায় ছাববেছ আৰু বেছটো দি দিয়ে তাৰ ফলত কি হয় যে এই ফাউণ্ডেশ্যন যে লুজ হৈ আছে চ' ছাববেছ আৰু বেছটো ঢিলা হৈ পৰে এতিয়া বৰষুণ দিলে পানী ফিল্টাৰেট হ'বলৈ ছাববেছত পৰিব কিন্তু ইয়াতো ডিপ্ৰেশ্যন থাকিব য'ত পানী গোট খাই যায় এতিয়া আকৌ ৰ'দ দিলে কি হ'ব এই পানীখিনি ইভাপৰেট হৈ যাব কিন্তু ভইড স্পেচটো থাকিব ইয়াত ভইড স্পেচ আছে ইয়াত ৰাস্তাটো আছে চ' কি হ'ব হেভি ট্ৰান্সপৰ্ট গ'লে এইটো ভাঙি পৰিব চ' সেইকাৰণে পথবোৰ ফৰ্ম হয় এতিয়া পথবোৰ ফৰ্মেশ্যনৰ পৰা বচাবলৈ ডিফাৰেণ্ট মেথডছ আছে তাৰে আমাক এতিয়া ইজিয়াৰ মেথড এটা লাগে যিটো মানে ইজিলি ইমপ্লিমেণ্ট কৰিব
हाँ, हाँ। কিন্তু ইকো ফ্ৰেণ্ডলি হ'ব লাগে হুম, হুম। সেইকাৰণে আমি কি কৰিছোঁ এই ফেব্ৰিকটোৰ ওপৰত কৰিছোঁ যোনটোক আমি জিঅ'টেক্সটাইল বুলি কওঁ আচ্ছা এই জিঅ'টেক্সটাইলে কি কৰে ৰেইনফৰ্চ কৰি ৰাখে এই লুজ চাপৰেট ইয়াত মেইন আচ্ছা। প্ৰব্লেম আছে চাপৰেটটো লুজ হৈ আছে হুম, হুম। আমি টাইট কৰিব লাগে চ' হা। ৰেইনফৰ্চ কৰি ৰাখিব ইয়াত হুকছ থাকিব हाँ চ' কি কৰিব লুজ চাপৰেটটোক টাইট কৰি ৰাখিব প্লাছ এই লুজ চাপৰেটটোক চাপৰেচৰ পৰা ছেপাৰেট কৰি ৰাখিব চ' হুম। চাপৰেচৰ বেচটো কম্পেক্ট হৈ থাকিব হুম। এতিয়া বৰষুণ দিলেও পানী ফিল্টাৰ কৰিব পেলাই চাপৰেটত পৰিব কিন্তু আচ্ছা। এইটো এফেক্ট নহয় কম্পেক্টনেছটো হুম, চ' সেইটো কাৰণে ৰাস্তাত গাড়ী গ'লেও কোনো ডাঠ ফল নহ'ব হুম। এতিয়া এইটো প্ৰেক্টিকেলি ইউজো কৰা হৈছে আচ্ছা। আনকি যোজনা এটা আছে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা তাৰ ষ্টেট ষ্ট্ৰীট কোৱা হৈছে চাউথ ইণ্ডিয়াৰ ফালে কয়াৰ জিঅ'টেক্সটাইল ইউজ কৰিবলৈ আনকি ইউজো কৰা হৈছে আচ্ছা এতিয়া আমাৰ অসমত য'ত জিঅ'টেক্সটাইল ইউজ কৰা হৈছে হুম, লাইক দৰং আৰু নগাঁও ডিষ্ট্ৰিক্টত আচ্ছা। 5 বছৰমান আগত আৰু হুম। কেছ ষ্টাডি ওলাইছে যে এতিয়ালৈকে ঠিকে আছে ৰাস্তাটো আচ্ছা চ' এতিয়া আমাৰ অসমৰ কাৰণে ইকনমিকেলি বেনিফিচিয়েল কি হ'ব কয়াৰ জিঅ'টেক্সটাইলটো নহয় কাৰণ কোকোনাট আমি ইমান বেছি নাপাওঁ কিন্তু তামোল চবৰে ঘৰত থাকে আৰু তামোলৰ বাকলিটো আমি কি কৰোঁ পেলাইহে দিওঁ এই তামোলৰ বাকলিটোৰ কিমানে কেমিকেল কম্পজিশ্যন আছে চ' সেইকাৰণে সেই কেমিকেল কম্পজিশ্যনটো থকাৰ কাৰণে আমি এইটো যে জিঅ'টেক্সটাইল হিচাপে ইউজ কৰিব পাৰোঁ তাৰ ওপৰত কৰিছোঁ তামোলৰ বাকলিটো কি কৰিব তামোলৰ বাকলিটো যেনেকৈ বস্তাত মৰাপাটৰ বেগ বনোৱা হয় ছেম ৱেত বনোৱা হয় কিন্তু থিকনেছটো হাই অলপমান বেছি হ'ব লাগিব চ' সেইটোৱে ৰিনফৰ্চ কৰি ৰাখে মেটেৰিয়েলটো কিন্তু ভাল ভাল হৈছে তো হৈছে ইয়াতে ন অসমত হৈছে অসমত হৈছে ন দৰঙত হৈছে ন আচ্ছা 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 ঠিকে আছে থেংক ইউ আৰু গেছে এইফালে এই মাইনাই আপোনালোকৰ এই প্লাষ্টিকৰ যিবিলাক পেলনীয়া আপোনাৰ চিপছৰ পেকেটে হওক বিস্কুটৰ পেকেটে হওক যিমান বস্তুবিলাক আছে সেইগিলাখান পেকেটৰ কিবি বস্তু বনোৱাৰ কাৰণে তাই শিকিছে আৰু আমি সুধিলোঁ আৰু কি বনাই কেনেকুৱা চাই চাওকচোন जैसे बाउंड्री वॉल रोड टूल्स बेंचेस और यहाँ क्या होता है कि खर्च बहुत कम है क्योंकि सब वेस्ट मटेरियल से होते हैं और इसके अलावा भी हम एग्जांपल में एक स्कूल आप यहाँ बैठकर देख सकते हैं आप में से कोई भी बैठकर देखिए এই প্লাষ্টিক কা है ना सर हाँ ये सब प्लास्टिक বহিছোঁ আছোঁ ইচান একো নহয় বহি দিয়ে একবাৰ ভাল লাগিছে না अभी बैठकर देखिए कि आपको कैसा लग रहा है ঠিক আছে আচ্ছা बैठकर देखिए आप एक बार এবাৰ চোৱা বহি टेस्ट करके देखिए कि कैसे बना है हमने बनाया है कि नहीं। ঠিক আছে ঠিক আছে तो हमने अपने स्कूल लाइब्रेरी में भी इसी तरह के स्टूल्स बनाए हैं আচ্ছা और इसके अलावा भी हम स्टेजेस फिर हम सोफ़ा और ऐसे डिज़ाइनर सजाने की चीज़ें भी बना सकते हैं আচ্ছা আচ্ছা तो ऐसे एक ऑर्गेनाइजेशन है जो हाँ। ये सब इको ब्रिक्स डोनेशन में लेते हैं और अच्छा। अलग अलग तरीके की चीज़ें तैयार करते আচ্ছা हैं तो बेसिकली क्या है जो प्लास्टिक पोल्यूशन हो रहा है आजकल हाँ हाँ प्लास्टिक जलाने से बहुत ही बुरा धुआं निकलता हाँ, है हाँ, वो हाँ। हमारे लिए बहुत हानिकारक है हाँ तो उससे बचने के बचने के लिए और साथ ही साथ जो हमारा आजकल आर्टिफिशियल जो फ्लड हो रहा है हाँ। उसमें पानी में ज़्यादातर प्लास्टिक के बॉटल प्लास्टिक के पैकेट्स होते हैं हम्म, तो इससे अगर हम उठाकर इस तरह की इको ब्रिक्स की चीज़ें बना सके तो हमारा प्लास्टिक पोल्यूशन बहुत कम होगा हाँ हाँ और हमारा देश प्लास्टिक भी होगा हाँ, प्लास्टिक भी हाँ, होगा प्लास्टिक से बच जाएगा हाँ प्लास्टिक ये किससे जाम क्या है ये ये सीमेंट यूज सीमेंट सीमेंट यूज किया है ना अच्छा ठीक है अच्छा लगा ये अच्छा बेसिकली ये सारी प्रॉब्लम्स हैं जो थर्मोकोल की हाई वॉल्यूम की वजह से होती है हाँ हाँ ये गाजीपुर का लैंडफिल एक्सीडेंट है व्हिच हैपेंड बैक इन 2017 Yes. जो गाजीपुर में लैंडफिल है वो गिर गई थी उसकी वॉल्यूम की वजह से अच्छा। और 2017-18 में बैंगलोर में सडन फ्लड हुए थे which were due to clogging of drains so based on our research work we believe that ये सब हुआ था high volume thermocol waste की वजह से यस So to reduce the volume of thermocol, this is our basic model. This is our innovation named as Styrobase. Styrobase is such a toy model जहाँ पर हम acetone डालेंगे, means nail polish remover. And the moment we will put thermocol into acetone, all the air of thermocol will be released out, and a semi-solid clay-like substance will be left. This is acetone. This is thermocol. The moment I put all the air of thermocol is released out in vapors, एसिड ना nail polish remover, acetone. And this type of semi-solid clay-like structure is formed. तो ये बहुत मोल्डेबल है एकदम क्ले की तरह और इसको हम जो शेप देना चाहते हैं हम उसको वो शेप दे सकते हैं और उसी शेप को होल्ड करके टाइटन अप हो जाएगा और ये कुछ रॉ सैंपल्स हैं जो हमने बनाए हैं ऐसे
গাইজ 2027 কিবা এটা থাৰ্মকলৰ পৰা দুৰ্ঘটনা হৈছিল আৰু এই দুৰ্ঘটনাটো নেওচি কিনে এই মাইনাই এটা চিন্তা কৰিছিল আৰু এই চিন্তা কৰি থাৰ্মকলৰ পৰা এই বস্তুবিলাক বনোৱাৰ কাৰণে শিকিছিল আৰু এই থাৰ্মকলত এচিটনৰ লগত মিক্স কৰি থাৰ্মকল হেৰি কৰিলে বহুত কিবা কিবি বনাব পাৰে তো গাইজ আপোনালোকে ট্ৰাই কৰিব ইলেক্ট্ৰিক যঁতৰ চাগে না ইলেক্ট্ৰিকৰ মটৰ লগাই দিছে চাওক গাইজ মটৰ তো গাইজ সৰু সৰু ল'ৰা ছোৱালীবিলাকে বহুত ধুনীয়া ধুনীয়া বস্তু বনাইছে আপোনালোকক দেখুৱাইছোঁ আৰু বহুত কিবা কিবি আছে চবখিনি আপোনালোকক দেখুৱাইছোঁ আজি চাই থাকক আৰু গৈছে এইফালে এইখন এই হেলিকপ্টাৰ নতুন প্ৰযুক্তিবিদ্যা হেৰি কৰিছে আমাৰ এইজন সৈনিক মৰিছিল যে বিমান দুৰ্ঘটনা হয় সেইটো কাৰণে সিহঁতে কিবা আৱিষ্কাৰ কৰি বনাইছে এই ভাইটিয়ে এই চাওকচোন গাইজ কি বনাইছে সুধিলোঁ আৰু हाँ जैसे कार जैसे वहाँ लोग एयरबैग की सुविधा होती है जो अकस्मात होने के थोड़े से पहले खुद यात्री की रक्षा करते हैं वैसे ही हमने इसमें एड किया जहाँ जो व्यक्ति के बैठने की जो सीट होती है वहाँ अकस्मात ऐसा कोच आ जाएगा तो ब्लैक और फ्लाइट होगा उसमें जो एक्सीलेटर की जो स्विच होगी वो ऑन करके नीचे ऐसा खुल जाएगा और ये यह कवच नीचे आ जाएगा আৰু গাইজ এই ভাইটিয়ে কৈছে যে হেলিকপ্টাৰখন এটা নতুন প্ৰযুক্তি হেৰি কৰিছে যাতে এক্সিডেণ্ট হ'লে ইয়াতে মানে বেলুন ওলাই আহিব হেলিকপ্টাৰখনত আৰু যিটো আপোনাৰ চিট থাকে মানুহকেইজন বহা সেই চিটটো মানে এনেকৈ তলৰ ফালে ওলাই আহিব তো মানুহ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰি যাব আৰু এইটো পেৰাচুটো থাকিব গাইজ তো এইটোৱে বুজাই আছে গা আচ্ছা এনেকুৱা এক্সিডেণ্ট আৰু নহয় যাতে এনেকুৱা হয় না डिटेक्शन सिस्टम इससे क्या होता है जो ब्लाइंड कर्व्स होते हैं रोड में हाँ उन पे एक्सीडेंट चांसेस बहुत ज़्यादा बढ़ जाते हैं क्योंकि ये व्यू ब्लॉक होने की वजह से जब कोई गाड़ी यहाँ से आती है तो इस ड्राइवर को एग्जैक्टली पता नहीं होता है कि कौन आ रहा है कौन जा रहा है एक्सीडेंट के चांसेस बढ़ जाते हैं तो उस प्रॉब्लम को ओवरकम करने के लिए मैंने मॉडल बनाया है अब इस मॉडल से क्या होगा जब भी कोई गाड़ी स्पीड ब्रेकर के ऊपर से जाएगी तो एक लाइट ग्लो होगी दूसरे एंड के लाइट लेंगे तो उससे क्या होगा इन ड्राइवर्स को एक आइडिया मिलेगा स्पीड ब्रेकर में गाड़ी आएगा ना हाँ तो एक लाइट जलेगी अच्छा इससे इनको एक आइडिया मिलेगा कि कोई आ रहा कोई है आ रहा है कुछ गाड़ी है तो वो देख सकते हैं और वो एक्सीडेंट से बच जा सकते हैं अच्छा तो इसमें मैंने एक और चीज़ ऐड की है सेंसर्स मैंने इस्तेमाल किए हैं जिससे कोई भी मूविंग ऑब्जेक्ट अगर इससे पास होगा तो एक लाइट ऑटोमेटिकली यहाँ से जलेगी अगर कोई भी एनिमल कोई भी पर्सन या कोई भी व्हीकल से जो भी हो हाँ जो भी हो अच्छा तो वो उसको डिटेक्ट करके ऑटोमेटिकली यहाँ पे सिग्नल सेंड करेगा सिग्नल आए इधर से वो होने से सिग्नल बच जाएगा सिग्नल मिलेगा अच्छा जिससे जहाँ पे ये लोग होंगे ड्राइवर চাওক গাইজ কি আচৰিত বস্তু বনাইছে একদম एक आइडिया ইয়াতে মানুহ উঠিলেও মানে গম পাই যাব স্পীড ব্ৰেকাৰত গাড়ী আহিলেও সিগনেল বাজি যাব सकते हैं और अपनी गाड़ी की स्पीड स्लो कर सकते हैं या रोड की साइड से जा सकते हैं आराम से जा सकते हैं जिससे उनके एक्सीडेंट के चांसेस बहुत कम हो আচ্ছা আচ্ছা এক্সিডেণ্টৰ পৰা বাচি যাব তো থেংক ইউ আৰু গাইজ এইফালে আহি গ'লোঁ আৰু এইফালে আছে কিবা কাপোৰ কানি আছে আৰু ইয়াতে পলুৰ গছ আছে গাইজ দেখাই আছোঁ চাই থাকক এই পলু চাওক গাইজ এইটো পলু এইটো এটা পলু গাইজ দেখা পাইছে আপোনালোকে এইটো পলু মুগাৰ পাত বনাই না মুগা এই মুগা পলু গাইছ এইবিলাক পলু পাত খাই আছে গছৰ মাই লাগিলে গাত গাইছ আৰু এইবিলাক পলু গাইছ চাওক অ' মাই গড গাইছ চাওক কি মজা কৰি খাই আছে ইহঁতে এইবিলাক পলু আৰু কেনেকৈ কি বনাই গোটেইখিনি পদ্ধতি আপোনালোকক দেখুৱাই আছোঁ এইটো বাইদেউ পলু হয় না আচ্ছা এৰী পলু ইয়াৰ পৰা এইটো সূতা ওলায় ডাইৰেক্ট সূতা নহয় এইটো মানে হেচি হ'ব পাত খাবলৈ এৰি দিব ইয়াতে দিম আচ্ছা ইয়াতে মানে কোকোন ফৰ্ম কৰিব এইবিলাক কোকোন বনাই আছে আচ্ছা তাৰপিছত ইয়াতে 10 দিনৰ পিছত আকৌ মেচিয়ৰ হ'ব আচ্ছা মেচিয়ৰ হৈ পখিলা ওলাব আচ্ছা পখিলা ওলাব পখিলালে কণী দিব আচ্ছা পখিলা ওলাই চলে কলাটো থাকিব নহয় এইখিনি মানে সিজাম সিজাই পেলাই কেক বনাম এই কেকটো আপুনি আনিলে কাটি আছে ইয়াত কাটি আছে তাৰ পাছত কাপোৰ বনাইছে আচ্ছা আচ্ছা কণী বনাব এইকেইটা মানে ভাল কণী আৰু ঠিক আছে আৰু খুৰা ইয়াতে কি কৰে এইটো অকণমান কৈ দিয়কচোন ফুটাবিলাক উলিয়াই আছে ন এইবিলাক আচ্ছা এই চাওক ফুটা উলিয়াই আছে গাইছ চাব পাৰে আপুনি মেচিনত যাব লগোৱাৰ পাছত কাটি তুলি ল'ব আচ্ছা আৰু এইবিলাক মছজিদ যাব গাইছ চাওক এইবিলাক উলিয়াই আছে এইবিলাক কি কৰিছে বাইদেউ সূতা ওলাই আছে মুগা সূতা ফুটা উলিয়াই আছে ন মুগা সূতা আচ্ছা
এইবিলাক থৈছে যে এইবিলাক নেকি সূতা? এইটো নহয়, এই সূতাটো বেলেগত ওলাব, এইটো দিছা সূতা বনাম। আচ্ছা আচ্ছা, এটাও ইয়াত পেলনি নাই, একোৱে পেলনি নাযায় ইয়াতে? পেলনি নাই। আচ্ছা আচ্ছা, ঠিকে আছে। আৰু এইবিলাক সূতা উলিয়াইছে তাৰ পৰা একদম কষ্ট কৰি কৰি এইবিলাক সূতা উলিয়াইছে, দেখা পাইছে আপোনালোকে গাইজ, এইবিলাক সূতা। তো अच्छा ये हमारा इस प्रोजेक्ट में यूज हुआ है एक मॉइस्चर सेंसर, अच्छा ये आर्डिनो बोर्ड है, हाँ मोटर पंप हाँ। और बैटरी। यस तो ये जब मॉइस्चर सेंसर फील्ड में ऐसे दबा रहेगा, हाँ। जैसे ही फील्ड सूख जाएगा हाँ। ऑटोमेटिकली पानी सप्लाई देगा, अच्छा और जैसे ही फील्ड वेट हो जाएगा हाँ ऑटोमेटिकली ऑफ हो जाएगा। तो इसका हमारा एडवांटेज है कि पानी का वेस्टेज होने नहीं देता। हाँ हाँ। और दूसरा हमारा তো গাইজ ভাইটিয়ে এইটো আৱিষ্কাৰ কৰিছে যে খেতি পথাৰত যদি পানী যেতিয়া শুকাই যাব, এইটো চেঞ্চৰ তাতে ফিটিং কৰা থাকিলে অট'মেটিক মানে হেৰি আহি যাব, পানী আহি যাব, আৰু যদি পানী লাগাতকৈ বেছি হৈ যায় আৰু অট'মেটিকলি চাইলেণ্ট বাঢ়ি যাব। তো এইটোৱে বুজাই আছে গাইজ। इकोनॉमिक एक्टिविटी यूज कर सकते हैं। और यहाँ पे हम बैटरी यूज कर रहे हैं, लेकिन जब हम इन रियल लाइफ अप्लाई करेंगे तो Current पे- सोलर पैनल यूज कर सकते हैं। सोलर में चलेगा ना? सोलर एनर्जी से पावर कर सकते हैं, अच्छा। ये और अफोर्डेबल होता है। थैंक यू। हिंदी हाँ तो ये ऐसा रास्ते में तो आप लोग देख सकते हैं कि स्ट्रीट लाइट है, वो सारा रात चलता रहता है। अगर यहाँ पर कोई चीज़ भी नहीं है, रास्ते में कोई चीज़ भी नहीं है, तो भी चलता रहता है। तो ये हमारा जो प्रोजेक्ट है ये আৰু গাইজ ভাইটি এইটো আৱিষ্কাৰ কৰিছে যি আপোনালোকে দেখা পাইছে, যি মানে এইটো ৰাস্তাত মানে যিটো গাড়ীৰ লাইটবিলাক জ্বলি থাকে, গাড়ীৰ লাইট নহয় একচুৱেলি, ওপৰত ষ্ট্ৰীট লাইট জ্বলি থাকে মেইন ৰোডত। এই ষ্ট্ৰীট লাইটবিলাক জ্বলি থাকিলে মানে ৰাতিটো গাড়ী অহা যোৱা বেছি নকৰে বা মানুহ অহা যোৱা নকৰে। ই মানে এনেকুৱা বস্তু এটা আৱিষ্কাৰ কৰিছে যে ৰাতি কিবা এটা বস্তু আহিলে মানে ইয়াৰে লাইটকেইটা জ্বলিব, আৰু যদি ৰাতি কোনো বস্তু নাহে, মানুহে হওক বা গৰু ছাগলী হওক কিবা যদি আহে মুঠতে, তেতিয়াহ'লে মানে লাইট জ্বলিব, যদি আৰু নাহে তেনেহ'লে লাইট নজ্বলে। আৰু এইটো দিনততো গম নাপাওঁ, আন্ধাৰ হেৰিটো তেতিয়া হেৰি নকৰে। আৰু ইয়াৰে ওপৰত কিবা এটা চেঞ্চৰ ফিটিং কৰিব যাতে দিনতো মানে ৰাতি যাতে এইটো কভাৰ হৈ থাকে, কভাৰ হৈ থাকিলে তেতিয়া মানে এইটো কাম কৰিব। তেতিয়া আপোনাৰ গাড়ী এখন আহিলে এইপিনে চাব দেখিব পাৰে, ত' চাওক এনেকুৱা গাড়ীখন গ'লেই মানে লাইট জ্বলি যাব, গাড়ীখন গুচি যোৱালৈকে লাইটটো অফ হৈ যাব, তেতিয়া আমাৰ বিদ্যুতৰ খৰচটো কমি যাব। এইটো আৱিষ্কাৰ কৰিছে গাইজ। তো গাইজ আপোনালোকক যিখিনি পাৰোঁ একদম মজা কৰি দেখাই আছোঁ, আৰু সৰু সৰু ল'ৰা ছোৱালীবোৰে বহুত ভাল ভাল বস্তু বনাইছে। আৰু এইফালে আমাৰ ফায়াৰ ব্ৰিগেডৰ কিবা আছে, এইটো চাই আছোঁ, ইয়াতে দেখাই আছোঁ আপোনালোকক চাওক, এইবিলাক ফায়াৰ ব্ৰিগেডৰ না। আৰু এইফালে চাই আছোঁ, আৰু গাইজ ইয়াতে মানে দেখাব মানে মুৰ্গী কণী মানে পোৱালি দিয়াৰ কাৰণে 30 দিন সময় লাগে, আৰু ইয়াতে বস্তু আৱিষ্কাৰ কৰিছে যাতে 4 দিনতে মানে মুৰ্গী কণী মানে পোৱালি হ'ব পাৰে। তো গাইজ চাওকচোন কি কয়। mini incubator methods means Yes. and that's it the Murgi hatching methods. Then I invented this incubator methods for many reasons. So one of the main reasons is to save the species of bird. Yes. And in comparing between artificial method and natural method about hatching, during the hatching period when the mother died accidentally in the natural method, we can incubate the egg with the help of this artificial method. And the incubation period to incubate the egg will be very simple. Let me explain it. First day we keep all the egg. There is containing egg at around 30 eggs will be contained in this box. And then we make one side to know up to down. And first 2 days we keep all the egg untouched. Then after that means after 4 days we rotate all the egg that is up to down. We rotate all the eggs equally to rotate twice a day because inside the egg cells are breeding. So we rotating all the egg up to down twice a day. Then the temperature required to incubate the egg will be 37.0 degrees Celsius. I automatically set up with the help of this temperature controller. And if the temperature is increasing up to 37.0 degrees Celsius suddenly, the light will automatically cut off. And after just some few seconds, the light will automatically come on this 37.0 degrees Celsius automatically come on. And with the help of this light, by heating this water, and evaporation water will come. And with the help of this fan, the humidity will reach inside the container and just keep it warmly. And we close the container and just keep it warmly to incubate the egg. And I also use one thermal sensor to know the temperature of the egg one by one. The temperature of the egg will be shown in temperature controller. টেম্পাৰেচাৰটো ইয়াতে চেক দেখাব না?
32 degrees Celsius. We also measure our human body temperature. 36, 37, Then 39, 30. I mainly value this Kubernetes machine is to providing to the poor farmer a cheaper cost. In India, about 2.8 million population dependent on poultry farmers. Yes. But small scale farmers who do not buy the incubator machine due to the high residual prices. Yes. Yeah, this main concept idea, I embedded this incubator machine to providing to the poor farmer at cheap cost. And Yes. according to the census report 2020, India GDP policy is with only 14% only. I want to increasing our GDP up to 30%. Yes. This main concept idea, I embedded this incubator machines, and I only use 1,000 just rupees to incubate the machines. And the material required to আৰু গাইজ বিশেষ কৰি মাত্ৰ আচৰিত কথাটো যে 1000 টকা খৰচ কৰি হেৰিখিনি বনাইছে আপোনালোকে যদি ইচ্ছা কৰি ঘৰতে বনাই ল'ব পাৰে কম খৰচতে মানে আপোনালোকে যদি ফাৰ্মৰ হেৰি ব্যৱস্থা কৰে তেতিয়াহ'লে আপোনালোকৰ বহুত লাভৱান হ'ব পাৰিব কম সময়তে 1000 টকাতে বনাইছে আৰু আচৰিত গাইজ একদম ব্ৰিলিয়াণ্ট থেংক ইউ কি এইটো हाँ जो कि सोलर पैनल बैटरी पेट्रोल तीनों के साथ चल सकती है हाँ और साथ ही चार्ज हो सकती है क्योंकि हमने इसके अंदर हमने मैग्नेटिक कॉइल और डायनामो लगा रखा है जैसे इसका बिल्ड होता है वैसे वैसे जो मैग्नेटिक कॉइल और डायनामो है वो एनर्जी प्रोड्यूस करेगा उसके साथ ही हमारी बैटरी भी चार्ज हो सकती है इसमें हमने सेफ्टी वाली काफ़ी ध्यान रखा है सेफ्टी का ध्यान रखा है और इसके अंदर ये हेलमेट लगा रखा है विदाउट हेलमेट जो बाइक है इसका सर्किट कंप्लीट नहीं होगा सर्किट कंप्लीट नहीं होगा तो बाइक ऑन ही नहीं होगी पहनने हेलमेट नहीं चलेगा विदाउट हेलमेट ये कंप्लीट नहीं होगी আৰু গাইছে এই ভাইয়ে গাড়ী এখন আৱিষ্কাৰ কৰিছে মানে এই বাইক এখন মানে এটা এনেকুৱা চেঞ্চৰ ফিটিং কৰিছে মানে আপোনালোকৰ ধৰক ক'ৰবাত যাই আছে যাই থাকাতে ধৰক আপোনালোকৰ তেল শেষ হৈ গেলাক আৰু তেল শেষ হৈ গ'লে আপুনি কি কৰিব বহুত দূৰ দিগন্তত কিছুমান জেগাত তেল ডিপ নাথাকে তেতিয়া মানে ই এনেকুৱা চিষ্টেম এটা কৰিছে যে তেল শেষ হ'লে মানে এইটো কাৰেণ্টত গাড়ীখন চলিব পাৰে এনেকুৱা চিষ্টেম এটা কৰি ধৰিছে আৰু এটা ৰুল বনাইছে মানে ই যাতে এই গাড়ীখন মানে তেতিয়াহে চলিব যদি আপোনালোকে হেলমেট ইউজ কৰে এনেকুৱা এটা চেঞ্চৰ ফিটিং কৰিছে গাড়ীখনত তো হেলমেটটো নিপিন্ধিলে গাড়ীখন চলিব নোৱাৰে গাইজ আৰু চাওক গাইজ কি এডভান্স টেকন'লজি আৰু কি মাথা গাইজ एकदम धन्यवाद জানাইছো লৰাজনক গাইস তো এনেকুৱাই আৰু और इसमें तेल लगेगा कि बैटरी से चलेगा इमरजेंसी के टाइम पे जैसे हमारी कार होती है हम पेट्रोल से बैटरी सीएनजी में स्विच कर सकते हैं ऐसे हम अपनी बाइक को पेट्रोल से बैटरी में स्विच कर सकते हैं अच्छा अच्छा सो थैंक यू हर किसी घर में बच्चे होते हैं और उनके पास खेलने के लिए भी बहुत सारी चीज़ें होती हैं जैसे कि ट्राइसाइकिल हो गया टॉय ट्रेन हो गया लेकिन बेसिकली बच्चे से वही सारी चीज़ों में टाइम से करके और इस ट्राइसाइकिल को 2 इयर्स सर्टिफिकेट बच्चा यूज़ करेगा हाँ गाड़ी चलाएगा मैंने फ्रंट पे एक प्लास्टिक रूम लगा दिया जो कि साफ होते चला जाएगा हाँ सेकंड थिंग मैंने जो ब्रशेस यूज़ किए अगर फ्लोर पे कुछ डस्ट वगैरह रह गया तो ये उसको साफ कर देगा थर्ड थिंग यहाँ पे एक वाटर टैंक है जो हाँ। पानी के स्पॉन्ज के साथ पानी प्रोवाइड करेगा हाँ जब ये स्विच ऑन होगा वाटर टैंक का पानी आएगा स्पॉन्ज में और ये फ्लोर पे पोछा लगाएगा अच्छा हाँ पानी को सफाई भी करते हैं तो यहाँ पे एक स्पॉन्ज यूज़ किया है जो हाँ। ड्रायर के हिसाब से काम करता है पानी को सोख कर लेता है तो होता है कि मैंने पूरा पानी नहीं सोखेगा हाँ। तो अभी बचा हुआ थोड़ा पानी वाइपर उसको सुखा देगा और हाँ वाइपार লগাই দিছে না ये আৰু গাইছ মাইনে এখন এনেকুৱা মানে হেৰি আৱিষ্কাৰ কৰিছে গাড়ী এখন মানে খেলনা বাচ্চাৰ গাড়ী হয় এই গাড়ীখন এনেকুৱা কিছুমান চেঞ্চৰ ফিটিং কৰিছে যাতে গাড়ীখনে বাচ্চা কিন্তু খেলি থাকিলে আপোনালোকে একেলগে আপোনাৰ ফ্ল'ৰখনো মানে ক্লিন হৈ যায় তো ভালেই আৱিষ্কাৰ কৰিছে গাড়ীখন ভালে লাগিছে উৰিষ্যা চে আচ্ছা থেংক ইউ আচ্ছা লাগা গাইছ এইবিলাক আমাৰ এৰী মুগাৰ পাটৰ কাপোৰ উলিয়াইছে আৰু এইফালে জাপি এনেকুৱাই আৰু তো গাইজ আপোনালোকক যিখিনি পালোঁ সম্ভৱ আপোনালোকক দেখুৱালোঁ আৰু বহুত ভালেই লাগিল গাইজ সৰু সৰু বাচ্চাবিলাকে বহুত ভাল ভাল বস্তু বনাইছে আৰু ছায়েন্সৰ এইবিলাক ব্যৱহাৰ হ'ব লাগে আৰু স্বীকৃতি পাব লাগে বস্তুবিলাক বহুত কষ্ট কৰি বনাইছে আৰু বহুত সহজ হ'ব গাইজ এইবিলাক যদি আমাৰ ব্যৱহাৰত আহি যায় তো গাইজ ভালেই লাগিল চাই কিনে আপোনালোকে কেনেকুৱা বুলি ভিডিঅ'টো জনাব তো গাইজ ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব তো গাইজ ভিডিঅ'টো ইমানেই